একচুৱেলি মানুহবিলাকে যিমান খায় সিমান শকত হয়, কিন্তু মোৰ আকৌ বিপৰীত। মই যিমান খাইছোঁ মানে মাছে মাংস যিমান খাইছোঁ মানে সিনিৰে আছোঁ মানে আৰু পাতলা হৈ যাই আছোঁ। বেলেগক জুই জুই বুলি কৈ থাকোঁতে এতিয়া ময়ে জুই হ'ব লগা হৈছে আৰু। বাকী যিয়ে নহওক ভাৰ্গৱ মিক্সিং চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনালোঁ। আৰু মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মানে আমি ঘৰত ভাত কিনকৈ খাওঁ। আমাৰতো পৰিয়াল মানে তিনিটায়ে, মা দেউতা মই আৰু এইফালে ভণ্টি বিয়াই হৈছে বাৰু। আমি মানে কিনকৈ খাওঁ ভাত পানী, কোনে বনায় কি কৰে অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পাকঘৰটো মানে আমাৰ মাটিত দেই, আপোনালোকৰ হয়তো বহুতেই ভাল, আমি আৰু এনেকৈ আৰু খাই আছোঁ আৰু উপায় নাই, খাবতো লাগবিয়ে। এইটো আমাৰ মাই, এইটো আছে দেউতা, মানে আমি এনেকৈ থাকোঁ আৰু ঘৰৰ পৰিয়ালকেইটা। মানে দেউতাই মানে আজিকালি খোৱাৰ ক্ষেত্ৰত অলপ বেছি গুৰুত্ব দিয়া হৈছে আৰু মায়ে দেখা নাই কি হালাত। কি কৰি আছে, মাটিত পুতি আছে নেকি? এই মছলা পুতি। আমাৰতো ভাগ্য নাইয়ে নতুন পাকা ঘৰত ভাত খাবা দে, ভগৱানে যেনেকৈ চলাইছে সেনেকৈ আৰু। একচুৱেলি সৰু পৰিয়াল সুখী পৰিয়াল, আমি এনেকৈ আৰু ভাত পানী খাই থাকোঁ সদায়। মই এতিয়া ডিউটিৰ পৰা আহিলোঁ, দেউতাও ডিউটিৰ পৰা আহিল হেন পাইছোঁ। সেইকাৰণে কিবা কিবি বনাই আছে, এতিয়া ফুকেই আছে মায়ে। একচুৱেলি গেছো আছে, কিন্তু গেছৰ আজিকালি ইমান দাম, তথাপিও মানে চৌকাটো ব্যৱহাৰ কৰোঁ। চৌকাটো মেইন না, আমি আগৰ দিনৰ মানুহ, চৌকা মেইন। এইখিনিয়ে আৰু আমাৰ ঘৰৰ পৰিৱেশ। আৰু সেইটো ঘৰটো দেখাব নোৱাৰে, ঘূণে খাই চেচ হৈ গৈছে। সেইখিনিয়ে আৰু এয়া মছলা, এই কিবা এ কাঠফুলা, এ কি এ কাঠফুলা, এয়া অমিতা হাঁহ, এ হাঁহৰ মাংস। মানে আকৌ আমাৰ মাংস চাংস হ'লে মাইক বনাব নেদে, বেয়া হয় বুলি আকৌ দেউতাই বনোৱাই কি হ'ব। এইখিনিয়ে আৰু চব মাটিৰ পাকঘৰ দেই, বেয়া চেয়া নাপাব আপোনালোকে। এইখিনিয়ে আমি এনেকৈ খোৱা লোৱা কৰোঁ। এই দুখীয়া চুখীয়া লগত কি আছে, মানুহকেইটা ভালে থাকিলেই হ'ল। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু সকলো পৰিয়ালে এনেকৈ মিলি জুলিকৈ থাকিবলৈ চেষ্টা কৰক। হাই কাজিয়াৰে নহয়, হাই কাজিয়াৰ মাজেৰে নহয়, মৰমৰ মাজেৰে সকলো ছিষ্টেম মানে আমাৰ সমাধা কৰিব লাগিব। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক।